ভালে আছো আৰু ভাই দেহাৰ অৱস্থা নহৈছে নেকি কি হ'ল না বেমাৰ নেকি সোশ্যাল ডিস্টেন্স কোনা হওয়া বলে বুঝিনা বেমাৰ হ'ব মানুহ টেনচন সব তই এনে কি কৰি আছে জানে তই ভাল আৰু না আছো মই যাওঁ মোৰ ঘৰত কাম এটা আছে কি কাম বহুত কাম আৰু কি কৰিবি ফাদাৰ এইবিলাক আজিকালি তই যাবি না মই নাযাওঁ কিয়া নাযাওঁ মোৰ লগত আহিব কাৰ লগত অলপ মানে একশ্যন নাথাকে দে তই যাবি না মোৰ লগত তোৰ ঘৰত কাম আছে নহয় দুটাই তোক নাচিলে কৰি দিয়া চফা চুপি পিন্ধিলো হিৰৰ লাগিব বোলে দে পিছে তই থাকিবি আৰু আবেলি আহিবিচোন আবেলি টাইম পালে আহিম আৰু ঘৰত আহিবি দে ঠিক আছে আহিছোঁ না বাকী তোৰ খবৰ ক আছো তাৰ লগত অলপ ঘূৰি আহিলোঁ চহৰত গৈছিলোঁ অলপ কি কৰিব এনেই গ'লো অলপ ওলাই ঘৰত কাম বন নাই না ৰ এটা কথা ক'ব লগা আছিল চুমাটো ফুলি লৰ গৰম লাগিছে আমি দেখা আহিছিল বাইক চলাই যে আহিছিল ল'ৰাটো মোৰ বন্ধু কি নাম মনো সি তোমাৰ ভণ্টি কেইদিনমান আগৰ পৰা চাই আছে কি মই দুদিনমান আগৰ পৰা দেখি আছোঁ লগ কৰি আছে চকত গৈ লগ কৰে তাৰপিছত কলেজৰ পৰা অহাৰ পিছত লগ কৰে হয় নেকি তাৰপিছত আৰু ক'ৰবাত এদিন ফুৰিব যোৱা দেখিছোঁ তই গম নাপাৱ তাই সেইদিনা মোৰ বান্ধৱীৰ ঘৰত যাম বুলি কৈছিলে বান্ধৱীৰ ঘৰত যোৱা নাই সি বান্ধৱীৰ ঘৰত যাম বুলি কৈ সি ল'ৰাজনৰ লগত ফুৰিব গৈছে গম পোৱা নাই নেকি এইবিলাক মইতো গম নাপাওঁ কিন্তু সি মোৰ বন্ধু হয় মোৰ বেষ্ট ফ্ৰেণ্ড হা কিন্তু মোৰ ভণ্টি মানে তাৰো ভণ্টি না মই সেইটো বুলি ভাবোঁ সিহঁতে আমাৰ ঘৰত আহে বাছ মানে ধেমালি কৰে বহুত মই ভাবিছোঁ আৰু এইটো ভণ্টিৰ লগত আৰু ন কি ভণ্টি সেইটো নহয় এতিয়া এইবোৰ কৰি আছে তলে তলে মইতো নাজানো ন মই তোক মনে মনে কথাটো কৈ দিলোঁ যাতে কোনো গম নাপায় অলপ চাবা ঠিক আছে ভাই তই বহুত ডাঙৰ উপকাৰ কৰিছ থেংক ইউ ক'ত যা সোনকালে আহিবি বন্ধু মই যে তোক কৈছিলোঁ কথাটো এবাৰ চেক কৰি আহোঁ তই ঠিকেই কৈছা ভাই এবাৰ চেক কৰি চাওঁ আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি ন বিশ্বাস কৰিব ক'ত কি কৰি থাকা এবাৰ চেক কৰি আহোঁ বলচোন বাৰু আমি চাই আহোঁ ঐ তই দাদাক নকবি কিন্তু দেই দেখা পাইছে এনেই আহোঁতে আহোঁতে দাদাই দেখা পালে নহয় ক'ত দেখা পালে ৰাস্তাতে বহি আছে লগকেইটাৰ লগতে কৈছে ক'ত যোৱা বুলি মানে মই কৈছোঁ ইয়াৰ লগত কিবা কাম আছে তুমি কিবা কৈছা নেকি দাদাক নাই কোৱা নক'বা দেই আমি আকৌ ভালকৈ কৰি আছে পিছত বাকী ভাল আছোঁ ভাল আজিকালি ফোন কৰিলে ৰিচিভে নকৰা কি কৰিম ঘৰত দাদা থাকে আৰু মইতো ফোন ৰিচিভ কৰিব নোৱাৰোঁ আৰু দাদা মোবাইল চেক কৰি থাকে মই বাৰে বাৰে হয় নেকি ঘৰৰ ফালে পিছত বাকী ভাল আছে ভাল বহুত দিন হ'ল তুমি দেখাই নাছিলোঁ আজি দেখা পালোঁ আহিবও নোৱাৰোঁ ঘৰত মানুহ থাকে আৰু প্ৰব্লেম আৰু বহুত ভালে আছা ভালে আছোঁ আজি ভাল পোৱা ইমান বছৰ হ'ল তুমি আৰু সময় নিদিয়া আজিকালি কি কৰিম মোৰো মজবুৰি আছে আহিবও নোৱাৰোঁ ঘৰত চবেই মানে চকু দি থাকে কি কৰিম আৰু হৈছে আৰু কি কৰি আছ তই পাটনাৰ তই এনেই কথা পাতি আছোঁ কথা পাতিবলৈ ঘৰ নাছিলা নেকি ঘৰ আছিলে মাতিলেও আৰু তই ইমান গৰম আছে গৰম তইতো ক'ৰবাত যাম বুলি আহিছিলি এতিয়া কি কৰি আছ ৰাস্তাত কথা পাতিব লাগে একো নহয় তই মই ৰাস্তাত কথা পাতিব লাগে যা ঘৰত যা এনেই কথা পাতি আছোঁ আৰু তো তই মোৰ বন্ধু হৈ গ'লে তই কি টেনশ্যন কৰিছা এৰি দে তই এনেকুৱা কৰি আছিলি তই বন্ধু কেনেকুৱা কৰি বন্ধুৰ দৰে থাকিব লাগে নাই তই ঠিক আছে মই ইমান দিনে শুনিহে আছিলোঁ কিন্তু আজি নিশ্চয় পুৰা দেখা পালোঁ সেইটো কথা নহয় মনোজ তোৰ যদি ভাল লাগিছে তই মোক ঘৰত যাই মোক ক মোৰ লগতো এনি টাইম ঘূৰি থাক হয়নে নাই তোক কেনেকুৱা ক'ম ভাই কেনা আৰু ইয়াক মই বিশ্বাস কৰিছিলোঁ বিশ্বাসঘাতকতা কৰি ই একচুৱেলি প্ৰকৃত বন্ধু ইহে তই আজিৰ পৰা মোৰ আগত কেতিয়াও দেখা নেকি আৰে ভাই তই কি কথা কৈ তোক মই বন্ধু বুলি বহুত বিশ্বাস কৰিছিলোঁ মনোজ আৰে বন্ধু আছো বিশ্বাসত চেঁচা পানী খালি ইয়াৰ কথা শুনি বিশ্বাস কৰিছোঁ মই শুনিহে আছিলোঁ কিন্তু বিশ্বাস কৰা নাছিলোঁ কিন্তু আজি চকুৰে দেখিছোঁ তই মোৰ লগত ৰাখিব নালাগে এক কাম কৰা যা
তাক 1,000 দিব লাগিব বুজিছ না এই মনোযোগ বল পিছে এটা কথা হ'ল না সি মোৰ বন্ধুটো গতিকে মই ডাইৰেক্টলি মাৰিব নোৱাৰোঁ মই পিছত ওলাম বলচোন জিতু আহ কোৱা কিমান 50 কি 50 ৰুপিছে 50 টকাত মানুহ মাৰিব পাৰি নেকি তই স্কুলৰ কাৰণে ইংৰাজী ক'ব নোৱাৰা যদি কি হ'বলা তোৰ বকা পিছে ইংৰাজী থাকিলে কথা ক'ব না কিন্তু মই দাদা আলোচনা ৰবি অলপ টাইম পিছত কথা পাতি আছো হা মোক পুৰাপুৰি হ'লি মই একদম চেকআপ কৰি দিওঁ হা আৰু এইবিলাক 50 এইবিলাক বৰ কি কথা নকবি বুজি পাইছা এতিয়া মই টাইম অলপ পিছত কথা পাতি আছো এটা কথা কোৱা আপোনাক মই এটা চান্স দিব কি চান্স মনোযোগ চিনি পায় না মনোজ কলি সি মোৰ বন্ধু আছিল কিন্তু এতিয়া সি মোৰ বুকুত কামোৰ মাৰিছে হয় নেকি আজি কিছুদিন ধৰি চাই আছোঁ কিন্তু সি মোৰ ভণ্টিৰ লগত এতিয়া কি কৰিব লাগে কোৱা খোলা খুলি কথা কোৱা এইবিলাক তাক চাফা কৰি দিওঁ চাফা কৰিব লাগে আপোনাক যিমান লাগে মই দিম কিন্তু মই বাকীত কাম নকৰোঁ দেই কেছ পইচা লাগিব আপোনাক একাউণ্টত মই ঢালি আছোঁ আপুনি একাউণ্ট নম্বৰ মোক হোৱাটছআপ কৰক চৰ মাৰি দিম যা হেৰিটো লৈ আহ মোবাইলটো লৈ আহ নম্বৰটো মোকতো অলপ হেৰি হৈছে এই ক'লা সেইফালে নম্বৰটো লিখোঁ 91 তোৰ মাহাতি ৰাখছোঁ ইহঁতক ভাই মই 6649 মোক হোৱাটছআপ কৰিব মই সন্ধিয়া পঠাই দিম ঠিক আছে অ'কে তাক চাফা কৰি দিওঁ আজি খালাচা কৰি দিম এতিয়া আহিছোঁ পিছে বস পেমেন্ট সোমাই গ'ল পেমেন্ট সোমাই গ'ল চালা তোমাৰ কি পেমেন্ট সোমাই গ'ল পেমেন্ট ছাৰ কি হ'ব এইটো মালৰ হয় আপুনি ক'ব লাগে কিহৰ পেমেন্ট হয় কিহৰ পেমেন্ট হৈছে মালত বল ৰখি দে গাড়ী চাত চাল হাতিয়াৰ ভাত খালা নাই ভাত খোৱা নাই এতিয়ালৈকে এতিয়া 4টা বাজিলে ভাত খোৱা নাই নেকি কি কৰি আছে এতিয়া অলপ কথা বতৰা শুনিবাচোন আজিকালি খবৰ চবৰ দিব হয় দাদা গাৰ্লফ্ৰেণ্ড আৰু গাৰ্লফ্ৰেণ্ড এই ৰাজাৰ ভণ্টিৰ লগত কি হ'লে টিপি কোন ৰাজা গাঁৱতো সিমান নাজানো মই কাম কৰা মানুহ মোৰ ক'ত ঘৰ ক'ত কি মই এইবিলাক নাজানো মোক খালি মাল লাগে আৰু মই কাম কৰোঁ দাদা কি কৰে এইবিলাক কোঠা আনিছে যে তই ৰাজাৰ ভণ্টিৰ লগত কি লেটিছে কোন ৰাজা দাদা ল'ৰাৰ কাৰণে চব গাঁও ছোৱালী বৰবাদ হৈ গৈছে এই দিয়ক দাদা বস চিনি নাপাওঁ ভাত পেমেন্ট কৰিছে নাযায় কি পেমেণ্টৰ কথা কৈছোঁ দাদা হেল্ল' দাদা এই দিয়ক ৰাজা অ'কে ই কথাবিলাক গুৰুত্ব নকৰি ই হাফ বুলি কৈছে সি ফুল পেমেণ্ট দিছে কিয় ভাগি দিছা কাম কৰিব আহিছা বছৰ লগত এনেকৈ মোবাইল ধৰ দাদা এই দিয়ক এই দিয়ক শেষ কৰি দিলোঁ